নমস্কাৰ এক্সাম গাইড আসাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম ক্লাছ 3 ইংলিছৰ দ্বিতীয়টো চেপ্টাৰ দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল। এইটো তোমালোকৰ যিবিলাক সৰু সৰু ধৰা ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে হয়। গতিকে তোমালোকৰ যদি ঘৰত কোনোবা যদি ক্লাছ 3 পঢ়ি আছে তেতিয়াহ'লে এইটো চেপ্টাৰ যদি আছে তেওঁলোকৰ এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰা। আৰু তাৰোপৰি তোমালোকৰ যদি ধৰা ক্লাছ 9-10 বা ডিগ্ৰীৰ হওক বা হাই ছেকেণ্ডেৰীৰ হওক যদি কিছুমান যদি কুৱেশ্যন এনচাৰ যদি বুজি পোৱা নাই বা চেপ্টাৰ বুজি পোৱা নাই তোমালোকে মোক কমেণ্টত দি দিব পাৰা। মই নেক্সট ভিডিঅ'ত সেইবোৰ কুৱেশ্যন এনচাৰ লৈ আহিব চেষ্টা কৰিম। আজি আমি ষ্টাৰ্ট কৰিম দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল। গতিকে যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিবা যিসকলক ধৰা প্ৰয়োজন আছে। তাৰোপৰি তোমালোকৰো বহুত ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ দি আছে, তোমালোকেও চাব পাৰা আৰু ফ্ৰেণ্ডকো শ্বেয়াৰ কৰি দিব পাৰা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে পিছলৈ যিবিলাক ধৰা ভিডিঅ' আহে সেইবোৰ যাতে তোমালোকে পাই থাকা, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। এতিয়া আমি ষ্টাৰ্ট কৰিম দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল। Once there lived a monkey in a rose apple tree. মানে এটা সময়ত এটা বান্দৰে এটা মানে গুলপীয়া আপেলৰ গছত আছিল। দ্য ৰ'জ আপেল ট্ৰী ৱাজ বিচাইড এ ৰিভাৰ। মানে সেই যিটো গুলপীয়া আপেল আছিল সেইটো এটা নদীৰ ওচৰতে আছিল। ওৱান ডে দ্য মাংকি ৱাজ চুইঙিং অন দ্য ৰ'জ এপল ট্ৰী। মানে এদিনাখনে বান্দৰটো মানে সেই যিটো গছ আছিল তাতে মানে আছিল থাকাত হি চ' এ ক্ৰকডাইল চুইমিং ইন দ্য ৰিভাৰ। মানে কি সি সেই বান্দৰটোৱে এটা ঘৰিয়ালক সেই নদীটোত সাঁতুৰি থকা দেখা পালে। তেতিয়া বান্দৰটো ক্ৰকডাইলটোক কৈছে, হেল্ল' হু আৰ ইউ, হুৱেৰ ডু ইউ লিভ। বান্দৰটোক ঘৰিয়ালটোক সুধিছে যে হেল্ল' তুমি কোন হয়, তুমি ক'ত থাকা। তেতিয়া বান্দৰটোক এই ঘৰিয়ালটোৰ উত্তৰটো দিছে যে হেল্ল' আই এম এ ক্ৰকডাইল, আই লিভ ইন দ্য ৰিভাৰ। মই এটা ঘৰিয়াল হয়, মই এই নদীটোতে থাকোঁ। তাৰপিছত নেক্সট দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল বিকাম ফ্ৰেণ্ডছ ওৱান ডে। মানে সেই বান্দৰটো আৰু সেই ঘৰিয়ালটো বন্ধুত্ব গঢ়ি উঠিলে। তাৰপিছত এদিনাখনৰ কথা, প্লিজ হেভ ছাম ৰ'জ এপেলছ। যিটো আছে এইটো নেক্সট ছেকেণ্ড পইণ্টটোত, আই এম ভেৰি এংগ্ৰি, আই ৱান্ট টু ইট ছামথিং। মানে ঘৰিয়ালটো কৈছেগৈ যে মই বহুত ভোকত আছোঁ, মই কিবা খাব বিচাৰোঁ। তেতিয়া বান্দৰটোৱে কৈছেগৈ যে প্লিজ হেভ ছাম ৰ'জ এপেলছ। মানে তুমি কেইটামান মোৰ পৰা সেই গুলপীয়া আপেল ল'ব পাৰা। তাৰপিছত নেক্সট ষ্টেপটোত আছে 3 নম্বৰটোত, দ্য মাংকি গেভ দ্য ক্ৰকডাইল ছাম ৰ'জ এপেলছ। মানে সেই বান্দৰটোৱে কেইটামান আপেল সেই ঘৰিয়ালটোক দিলে। তাৰপিছত তলত আছে দ্য ক্ৰকডাইল ভিজিটেড দ্য মাংকি এভৰি ডে, দ্য মাংকি অলৱেজ গিভ হিম ছাম ৰ'জ এপেলছ, দ্য ক্ৰকডাইল ৱাজ হেপী টু ইট ডেম। মানে কি সেই বান্দৰটোৱে ঘৰিয়ালটোক সদায় আপেল দিয়ে আৰু ঘৰিয়ালটোৱে মানে কি সেইখিনি খাই কিনে সুখী থাকে। নেক্সট আহিল এ ফিউ ডেজ লেটাৰ দ্য ক্ৰকডাইল টুক ছাম ৰ'জ এপেলছ টু হিজ ৱাইফ, শ্বি এনজয়ড ইটিং দ্য ৰ'জ এপেলছ এলট। মানে কি এদিনাখনে সেই যে বান্দৰটোৱে এই ধুনীয়া ধুনীয়া আপেলবোৰ দিয়ে সেই আপেলখিনি ঘৰিয়ালটোৱে তাৰ কন্যাকলৈকে লৈ গৈছিল আৰু কন্যাকে সেই আপেলখিনি খাই কিনে বহুত ভাল পাইছিল। এতিয়া কন্যাকে কৈছে গিৰিয়েকজনক, মানে কন্যাক যিটো ক্ৰকডাইল আছে সেইটো গিৰিয়েকজনক কৈছে যে দে আৰ ভেৰি ডেলিচিয়াছ এণ্ড চুইট, হু গেভ ইউ দিছ ৰ'জ এপেলছ। মানে কৈছে যে এইকেইটা মানে কি আপেলকেইটা বহুত ধুনীয়া, তোমাক এই আপেলকেইটা কোনে দিছে। তেতিয়া ঘৰিয়ালটোৱে মতা ঘৰিয়ালটোৱে উত্তৰ দিছে যে মাই ফ্ৰেণ্ড গেভ মি দিছ ৰ'জ এপেলছ, হি লিভছ ইন এ ৰ'জ এপেল ট্ৰী। মানে কৈছেগৈ যে মতা ঘৰিয়ালটোৱে মোৰ ফ্ৰেণ্ডে মোক এই আপেলখিনি দিছে, সি এটা আপেল গছত থাকে। তেতিয়া কন্যাকটোৱে কৈছে হি মাষ্ট বি ইটিং ৰ'জ এপেলছ এভৰি ডে। মানে তেতিয়া কৈছেগৈ যে এই বান্দৰটোৱে চাগে সদায় সেই ধুনীয়া ধুনীয়া আপেলবোৰ খায়। তেতিয়া মতা ঘৰিয়ালটো কৈছেগৈ যে য়েছ হি ইটছ ডেম এভৰি ডে। মানে কি হয় সি ডেইলি এই আপেলবোৰ খায়। তেতিয়া কন্যাকে কৈছে যে ইফ হি ইটছ ডেম এভৰি ডে হিজ হাৰ্ট মাষ্ট বি হেভ বিকাম ভেৰি চুইট, আই ৱান্ট টু টেষ্ট হিজ হাৰ্ট। মানে কৈছেগৈ যে সি যে ডেইলি আপেলবোৰ খায় ধুনীয়া ধুনীয়া, সিৰ হাৰ্টটোও চাগে ধুনীয়া মিঠা হৈছে, গতিকে মই তাৰ যিটো লিভাৰ আছে সেইটো খাব বিচাৰোঁ। তেতিয়া ঘৰিয়ালটোৱে কৈছে ডেটছ নট পচিবল, দ্য মাংকি ইজ মাই ফ্ৰেণ্ড। তেতিয়া মতা ঘৰিয়ালটোৱে কৈছে যে সেইটো মোৰ পচিবল নহয়, এই বান্দৰটো মোৰ ফ্ৰেণ্ড হয়। নেক্সট আহিল
নেক্সট ডে দ্য ক্ৰক'ডাইল তাৰ ওপৰত আছে যে হি মে বি ইয়'ৰ ফ্ৰেণ্ড বাট আই ৱান্ট টু টেষ্ট হিজ হাৰ্ট ব্ৰিং ইট টু মি মানে কৈছে সি তোমাৰ বন্ধু হ'ব পাৰে কিন্তু মই তাৰ যিটো কলিজা আছে সেইটো মই খাব বিচাৰোঁ গতিকে সেইটো তুমি মোৰ কাৰণে লৈ আহা তেতিয়া নেক্সট ডে দ্য ক্ৰক'ডাইল ৱেণ্ট টু মিট দ্য মাংকি দ্য ক্ৰক'ডাইল ইনভাইটেড দ্য মাংকি টু হিজ হোম মানে কি নেক্সট দিনাখনে সেই মতা ঘৰিয়ালটোৱে সেই বান্দৰটোক লগ ধৰিলে আৰু সেই বান্দৰটোক সিহঁতৰ ঘৰলৈকে যাবলৈ মানে কি আমন্ত্ৰণ দিলে থেংক ইউ ফৰ ইয়'ৰ ইনভিটেশ্যন যেতিয়া কি যিটো ঘৰিয়ালটো আছে বান্দৰটোক সিহঁতৰ ঘৰলৈ যাবলৈ ক'লে তেতিয়া বান্দৰটোৱে কৈছে কি ধন্যবাদ যে মোক তোমালোকৰ ঘৰলৈ মাতিছা মাই ৱাইফ উইল বি হেপী টু মিট ইউ মানে কি ঘৰিয়ালটো কৈছে কি যে মোৰ ৱাইফে তোমাক দেখি মানে কি ভাল পাব দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল ৱেৰ অন দ্য ৱে টু দ্য ক্ৰক'ডাইলছ হোম মানে সেই বান্দৰটোৱে আৰু সেই ঘৰিয়ালটোৱে দুটাই একেলগে মানে ঘৰিয়ালটো ঘৰলৈ যাবলৈ ওলাল ইন দ্য মিডিল অফ ৰিভাৰ দ্য ক্ৰক'ডাইল ছেড মানে কি যেতিয়া নদীটোৰ মাজভাগ পাইছে তেতিয়া সেই ঘৰিয়ালটোৱে বান্দৰটোক কৈছে মাই ৱাইফ ৱান্টছ টু টেষ্ট ইয়'ৰ হাৰ্ট শ্বি থিংকছ ডেট ইয়'ৰ হাৰ্ট ইজ ভেৰি চুইট বিকজ ইউ ইট ৰ'জ এপলছ এভৰি ডে মানে কৈছে কি যে মোৰ ৱাইফে তোমাৰ কলিজাটো খাব বিচাৰে তুমি যে ডেইলি সেই ধুনীয়া ধুনীয়া আপেলবোৰ খোৱা গতিকে তোমাৰ কলিজাটো ধৰা মিঠা হৈ গৈছে গতিকে তোমাৰ কলিজাটো মোৰ ৱাইফে খাব বিচাৰে সেই ঘৰিয়ালটোৱে বান্দৰটোক কৈছে দ্য মংকি ৱাজ স্লাইটলি ৱৰিড বাট হি কুইকলি থট অফ এন আইডিয়া মানে বান্দৰটোৱে তেতিয়া ভয় খাইছিল কিন্তু সি লগে লগে এটা আইডিয়া ওলালে যে বাট মাই হাৰ্ট ইজ নট উইথ মি নাও মানে মোৰ হাৰ্টটো মোৰ লগত বৰ্তমান নাই আই হেভ কেপ্ট ইন দ্য ট্ৰী মানে মোৰ হাৰ্টটো মই গছতে থৈ আহিছোঁ লেটছ গ' বেক এণ্ড ব্ৰিং ইট মানে কি আকৌ আমি যাওঁ মোৰ হাৰ্টটো মই লৈ আহোঁ বোলা ইজ ইট চ' লেটছ গ' বেক ডেম মানে কৈছে কি সঁচাকৈ নেকি তেতিয়া ঘৰিয়ালটোৱে লৈ কিনে আৰু পুনৰ বান্দৰটোক সেই নদীৰ ওচৰলৈ লৈ গ'ল অন ৰিচিং দ্য বেংক দ্য মাংকি জাম্প অন টু ইট এণ্ড ক্লাইম আপ দ্য ট্ৰী মানে কি যেতিয়া নদীটোৰ পাৰটো পাব হ'ল তেতিয়া বান্দৰটোৱে জাপ মাৰি কিনে গছৰ ওপৰত উঠিলে আৰু কৈছে হা 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 I don't keep my heart in that tree. It's with me. I should not have believed you. I don't need a friend like you. Please go away. মানে কৈছে কি যে হা 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 এনেকৈ কৈছে বান্দৰটোৱে কৈ কৈছে মোৰ হাৰ্টটো মোৰ লগতে আছে তুমি মানে মই তোমাৰ নিচিনা ফ্ৰেণ্ড মানে ধৰা ডিজাৰ্ভ মোক নালাগে গতিকে তুমি ইয়াৰ পৰা যাব পাৰা তেতিয়া বান্দৰটোৱে ঘৰিয়ালটোক কেনেদৰে ক'লে দ্য ক্ৰক'ডাইল ৱাজ ছেড টু লছ হিজ ফ্ৰেণ্ডশ্বিপ উইথ দ্য মাংকি তেতিয়া সেই ক্ৰক'ডাইলটোৱে মানে কি যে বান্দৰটোৰ ফ্ৰেণ্ডশ্বিপটো ভাঙিলে সি বেয়া লাগিছে আৰু সি গুচি গ'ল এতিয়া তোমালোকৰ যিটো আছে দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল মূল ষ্টৰিটো এতিয়া তোমালোকৰ কুৱেশ্যন এনচাৰবোৰ চোৱা যে এইবিলাক কুৱেশ্যন এনচাৰ আছে এতিয়া মই কুৱেশ্যন এনচাৰবোৰ তোমালোকক দি আছোঁ চাই থাকা 1 নম্বৰ এ এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ৱেৰ ডিড দ্য মাংকি লিভ মানে বান্দৰটো ক'ত আছিল এনচাৰ দ্য মাংকি লিভড ইন এ ৰ'জ এপল ট্ৰী মানে বান্দৰটো এটা গুলপীয়া আপেলৰ গছত আছিল ছেকেণ্ড নম্বৰ প্ৰশ্ন হোৱাট ডিড দ্য মাংকি চি ইন দ্য ৰিভাৰ মানে বান্দৰটোৱে নদীটোক কি দেখিলে এনচাৰ দ্য মাংকি চ' এ ক্ৰক'ডাইল ইন দ্য ৰিভাৰ মানে বান্দৰটোৱে এটা ঘৰিয়াল সেই যিটো নদী আছে তাতে দেখিছিল 3 নম্বৰ প্ৰশ্ন হু বিকাম ফ্ৰেণ্ডছ মানে কোনে কোনে বন্ধুত্ব বা বন্ধু হ'ল দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল বিকাম ফ্ৰেণ্ডছ মানে সেই বান্দৰটো আৰু ক্ৰক'ডাইলটো বন্ধু হ'ল আৰু তাৰপিছত 4 নম্বৰ হোৱাট ডিড দ্য মাংকি গিভ টু দ্য ক্ৰক'ডাইল মানে বান্দৰটোৱে ঘৰিয়ালটোক কি দিছিলে এনচাৰ দ্য মাংকি গেভ এ ৰ'জ এপলছ টু দ্য ক্ৰক'ডাইল মানে সেই বান্দৰটোৱে গুলপীয়া আপেলবোৰ সেই ক্ৰক'ডাইলটোক দিছিল য়েছ অৰ ন' তোমালোকক ক'ব দিছে দ্য ক্ৰক'ডাইল লিভড ইন দ্য ৰিভাৰ মানে সেই ঘৰিয়ালটোৱে নদীত আছিল য়েছ নে ন' এইটো হ'ব য়েছ দ্য মাংকি লিভ ইন এন এপল ট্ৰী মানে বান্দৰটোৱে এটা আপেলৰ গছত আছিল য়েছ নে ন' আছিল ৰ'জ এপল ট্ৰী আছিল 3 নম্বৰ প্ৰশ্ন দ্য মাংকি ৱাজ হাংগ্ৰি মানে বান্দৰটো ভোকত আছিল উত্তৰটো ন' ক্ৰক'ডাইলটোৱে ভোকত আছিল তাৰপিছত নেক্সট 4 নম্বৰ কুৱেশ্যন দ্য ৰ'জ এপলছ
ৱেৰ চুইট মানে সেই ৰ'জ এপেলছবোৰ যিবিলাক আছিল সেইবিলাক আছিল ধুনীয়া আছিল বা মিঠা আছিল সঁচা নিবিচাৰ এইটো সঁচা দ্য মাংকি ৱান্টেড টু টেষ্ট দ্য হাৰ্ট অফ দ্য ক্ৰক'ডাইল মানে সেই বান্দৰটোৱে ঘৰিয়ালটোৰ হাৰ্টটো টেষ্ট কৰিব বিচাৰিছিল মিছা কাৰণ ঘৰিয়ালটোৰ ৱাইফে বান্দৰটোৰ কলিজাটো টেষ্ট কৰিব ওলাইছিল গতিকে নেক্সটটো চোৱা তোমালোকৰ থিংক এণ্ড চে হোৱাট শুড ইউ ডু ইফ ৱেৰ দ্য ক্ৰক'ডাইল দ্য মাংকিজ ফ্ৰেণ্ড এইটো তোমালোকৰ নিজে কৰিব বিচাৰে বা নালাগে এইটো নেক্সট You have found the word sweet in the story. The word sweet is used to describe the taste of rose apples. Now choose the words from the box which describes taste. Write down the words. One is done for you. মানে কি যে সুইট মানে কি মিঠা তেনেকুৱা ধৰণৰ শব্দবোৰ তোমালোকক বিচাৰি ল'ব দিছে যে টেষ্টৰ লগত জড়িত স্পাইচি 1 নম্বৰ 2 নম্বৰটো হট 3 নম্বৰটো চৌৰ 4 নম্বৰটো বিটাৰ আৰু 5 নম্বৰটো চাল্টি 3 নম্বৰ প্ৰশ্ন There are 3 characters in the story. 1. The male crocodile. 2. Female crocodile. Now name the third character. Answer monkey. মানে কি তিনিটা কেৰেক্টাৰৰ কথা দিছে ফাৰ্ষ্টতে মাংকি তাৰপিছত ক্ৰক'ডাইলৰ গিৰিয়েকটো আৰু ক্ৰক'ডাইলৰ ঘৈণীয়েকটো দুটা দিছে মেল ক্ৰক'ডাইল আৰু ফিমেল ক্ৰক'ডাইল তোমালোকক 3 নম্বৰটো ওলাব দিছে থাৰ্ডটো হ'ব মাংকি তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে Who is your favorite character and why? I love the monkey because he is smart and kind. মানে কি তোমালোকৰ ফেভাৰিট কেৰেক্টাৰ কোন আৰু কিয় যে মোৰ ফেভাৰিট কেৰেক্টাৰটো ইয়াতে উত্তৰ দিছে মাংকি কাৰণ মাংকিটোৱে নিজৰ বুদ্ধিৰ জৰিয়তে মানে নিজকে বচাই দিছে 4 নম্বৰৰ প্ৰশ্ন মেটছ ৱৰ্ডছ ইন কলম A with those with কলম B is done for you মানে কি ইয়াতে কুৱেশ্যন যিটো আছে সেইটো তোমালোকৰ কিতাপত বেলেগকৈ আছে এইটো উত্তৰটো দিছে এনিমেলছ বাৰ্ড নেষ্ট বাঁহত থাকে মাংকি গছত থাকে লানে সিহঁতৰ ঘৰত থাকে আৰু ৰেবিটে মাটিৰ তলত গাঁতত থাকে গতিকে তোমালোকৰ এইবোৰে এনচাৰ তোমালোকৰ এইকেইটা লাগিব গতিকে ধৰা যিবিলাক ধৰা কুৱেশ্যন আনচাৰ বুজি পোৱা নাই তোমালোকে ধৰা ইয়াতে চাব পাৰা আৰু যদি লাগে তোমালোকৰ মই আৰু দি দিম যি প্ৰয়োজন হয় কৈ দিবা কমেণ্টত তাৰোপৰি ভিডিঅ'টো যাতে হেৰা নাযায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ধৰিবা আৰু নতুন নতুন ভিডিঅ'বোৰ বাৰু ডেইলি দিয়ে থাকিম ক্লাছ 8 9 10 ধৰা ক্লাছ 4 5 6 যিবিলাক ধৰা ইম্পৰ্টেণ্ট হয় ধৰা তোমালোকক দৰকাৰ হয় সেইবোৰ তোমালোকে মোক কৈ দিয়ে মই নেক্সট দিনা তাৰে ভিডিঅ'বোৰ দিব চেষ্টা কৰিম গতিকে এতিয়া আজিলৈ সমাপ্ত কৰিছোঁ ধন্যবাদ থাকিল